Hello students, welcome to my YouTube class. আজি আমি আৰম্ভ কৰিম ক্লাস 10 ৰ পুনৰ আলোচনা চেপ্টাৰটোৰ এক্সাৰসাইজ কি আছিল R4 এক্সাৰসাইজ R4 ৰ যিবিলাক অংক আছে এইবিলাক মই আজি আলোচনা কৰিম তোমালোকে চাই যাবা ইয়াত বিশেষকৈ কেইটামান ফৰ্মুলা আছে আৰু ফৰ্মুলা বিলাক এইবিলাক লয়াৰ ক্লাছত পাই আহিছা এই ফৰ্মুলা বিলাক কি হ'ব ব্যৱহাৰ হ'ব কোনবিলাক ফৰ্মুলা ব্যৱহাৰ হ'ব তোমালোকে চাই যোৱা এইবিলাক ফৰ্মুলা A number, B number, C number, D, E, F, G, H, I, J. বিশেষকৈ H লৈকে একদম ভেরি ভেরি ইম্পর্টেন্ট এইকেইটা আসলে বেশি ইম্পর্টেন্ট মানে ঠিক আছে আর এইকেইটা ফর্মুলাই কি হ'ব এই R4 যেটো এক্সারসাইজ আছে ইয়াত কি হ'ব ব্যৱহাৰ হ'ব ঠিক আছে তোমালোকে চাই যাবা মই কৰি যাম নাম্বার 1 কি আছে মান নির্ণয় করা একদম ইজি নাম্বার 1 অর 1 কি আছে 11 কিউব এটি आंसर কি হবে 11 into 11 এটি ইনটু করলে কি মান হবে 11 কিউব মানে কিমান আছিল 1331 এনেকে 1 in 11 into 11 কিমান আছিল 1 to 1 ইয়াক 11 এর ইনটু কৰিলে কিমান হ'ব 1 to 1 1 to 1 1331 তোমার কিমান হল 1331 ঠিক আছে কিমান হল 1331 এইখিনি এটো ইয়াৰ পিছত নাম্বার 2 কি দিয়া আছে 2 into 10 কিউব এটো একদম ইজি 2 into 10 কিউব মানে কিমান 10 কিউব মানে 3টা 0 গতিকে কিমান হ'ব 1000 এটো ইনটু কৰিলে 2 into 1000 কিমান পূৰণ কৰিলে কিমান হ'ব 2000 হ'ব বা 2000 হ'ব ইজি একদম 3 নাম্বার কি আছে 1/2 হোল টু দি পাওয়ার -5 এদিকে আছে উপরে যদি মাইনাস আছে -2 যদি প্রথমতে আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব এই -2 প্লাস কৰিলে কি হ'ব ভিতৰটো উল্টি যাব কি ফর্মুলা আছিল a/b যদি -n হয় এটো কি হ'ব -2 উঠি যাব কেতিয়া যদি b/a হয় ঠিক আছে n হল কি 5 আৰু এই ভিতর বিলাক a/b ঠিক আছে তেনেহলে ডাইরেক্ট মানে নরমাল হিসাবত মনত ৰাখিবা যে ভিতৰটো উল্টাই দিলে -2 পৰিৱৰ্তন হয় উল্টাই দিলে মাইনাস হ'ব আকৌ যদি উল্টাই দিয়া তাহলে প্লাস হৈ যাব ঠিক আছে যদি প্লাস থাকিল হয় উল্টাই দিলে মাইনাস হ'ব যেহেতু মাইনাস আছে ভিতৰটো উল্টাই দিলে কি হ'ব প্লাস হ'ব মানে কি হ'ব 2/1 হোল টু দি পাওয়ার 5 ঠিক আছে এতিয়া চোৱা এই 5 টো 2 ৰ ওপৰত আছে 1 ওপৰত আছে বা আমি এনেকৈ কৰিব পাৰিম 1 2 ৰ ভিতৰত হৰণ কৰিলে কিমান হ'ব 2 আৰু ওপৰত কি আছে 5 ঠিক আছে তাৰমানে কেটা হল টু দি পাওয়ার 5 মানে কেটা 2 পাঁচটা 2 2 into 2 into 2 into 2 into 2 2 into 2 4 4 into 2 8 8 into 2 16 16 into 2 32 এটি आंसर নাম্বার 4 নাম্বার সোয়া কি কইছে ইয়াৰ ওপৰতো মাইনাস আছে সন্মুখতো মাইনাস আছে কি হ'ব এই -2 প্ৰথমতে আমি কি কৰিম প্লাস কৰিম তার পিছত যেহেতু এটা 2 আছে মানে যুগ্ম সংখ্যা যদি পাওয়ারটো আমাৰ যুগ্ম সংখ্যা হয় তেনলে ভিতৰত মাইনাস থাকিলে কি হ'ব প্লাস হৈ যাব আৰু যদি অযুগ্ম হয় তেনলে 3 7 5 এইবিলাক যদি হয় তেনলে ভিতৰত -2 মাইনাসে থাকি যাব মানে অযুগ্ম সংখ্যাক মাইনাস কিমান হ'ব মাইনাস হয় গতিকে এটো যদি আমি প্লাস কৰিব বিচাৰো এটো উল্টাই দিব লাগিব আৰু যেহেতু 2 আছে গতিকে এটো কি হ'ব প্লাস হৈ যাব তেনেহলে কি হ'ব 1/4 হোল স্কয়ার 2 ইয়াৰ ওপৰত আছে মানে 1 স্কয়ার ডিভাইডেড বাই 4 স্কয়ার কিমান হ'ব 1/2 4 স্কয়ার মানে 16 ঠিক আছে ইয়াৰ পিছত আহিল নাম্বার 2 কি কৈছে তলৰ প্ৰতিটো সংখ্যাক হিয়তৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা মানে কি কৈছে তলৰ যিকেটা নাম্বার আছে নাম্বার বিলাক কি কৈছে উৎপাদকত মৌলিক উৎপাদকত ভাঙি হেবিলাকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে চাই যোৱা একদম ইজি প্ৰথমতে আমি কি কৰিব লাগিব ছুটি হৰণ কৰিব লাগিব ভাঙিব লাগিব তাৰমানে
7 2 9 এটো কি যাব 3 ৰে যাব 3 7 ৰ ভিতৰত 2 থাকিল কিমান ইয়াত 1 আছে ইয়াত 2 আছে 12 12 ৰ ভিতৰত 3 যাব 4 থাকিল কিমান 9 9 ৰ ভিতৰত 3 আকৌ কি যাব 3 ৰে 3 24 ৰ ভিতৰত 8 1 আকৌ কি যাব 3 ৰে 27 3 रे 9 3 रे 3 केटा हल 3 1 2 3 4 5 6 आंसर किमान हो 7 2 9 इक्वल टू 3 into 3 into 3 into 3 into 3 1 2 3 4 5 6 तो माने किमान हो 3 to the power 6 এইখিনিয়ে ইয়াৰ পিছত নাম্বার 2 একে ধৰণে 3 1 2 5 এটো প্ৰথমতে আমি কি কৰিম সূত্ৰীকৰণটো কৰি লম 3 1 2 5 ইয়াক প্ৰথমতে যেটো লাষ্টত 5 আছে গতিকে কি হেৰে যাব 5 এৰে যাব 5 3 ৰ ভিতৰত না যায় 31 ৰ ভিতৰত 6 থাকিল 1 12 ৰ ভিতৰত 5 যাব 2 থাকিল 2 25 ৰ ভিতৰত 5 আকৌ 5 এৰে যাব লাষ্টত 5 আছে 5 6 ৰ ভিতৰত 1 থাকিল 1 12 ৰ ভিতৰত 2 থাকিল 2 25 ৰ ভিতৰত 5 আকৌ 5 रे যাব 5 1 2 5 ৰ ভিতৰত 25 5 5 आंसर टू কি হ'ব 3 1 2 5 ইকুয়াল টু এটা দুটা তিনটা চাৰিটা পাঁচটা কেটা 5 আছে পাঁচটা 5 আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তার মানে কি হ'ব 5 to the power 5 তার মানে কি এর উপর 1 1 আছে না নাই যদি সংখ্যাবিলাক সেম হয় বা যে কোনো নাম্বার যদি সেম হয় আর মাজত পূরণ থাকে তাহলে পাওয়ার বিলাক কি হয় প্লাস হয় ঠিক আছে ফর্মুলাটো কি আছিল এনেকুৱা আছিল না a to the power m into a to the power n equal to কি আছিল a to the power m plus n এটো হল ফর্মুলা ঠিক আছে এই নাম্বারটা সেম টু সেম গতিকে এটো সেম টু সেম আছে গতিকে সেম থাকিলে পাওয়ার বিলাক কি হয় প্লাস হয় এইখানে এটো নাম্বার 3 সোয়া এটো আগৰ নিচিনাকে কি কৰিম সূত্ৰীকৰণ কৰিম 600 কি হেৰে যাব 3 ৰে যাব 3 6 ৰ ভিতৰত 1 3 ৰ ভিতৰত 1 6 ৰ ভিতৰত 200 আকৌ 3 ৰে যাব 3 400 2 যাব 200 2 যাব 100 2 যাব 500 এই 50 আকৌ 2 যাব 25 আকৌ 5 যাব 5 ঠিক আছে এটা ইয়াত আমি লিখিম आंसरটো কি হ'ব 3600 ইকুয়াল টু 1 2 দুটা 3 3 into 3 2 কেটা এটা দুটা তিনটা চাৰিটা 2 into 2 into 2 into 2 into 5 into 5 ইয়াত চোৱা কি কি হ'ব 3 স্কয়ার আৰু কি আছে 3 স্কয়ার 2 the power 4 5 স্কয়ার ঠিক আছে ইয়াৰ পিছত নাম্বার 4 নাম্বার 4 ত কি আছে দুটা নাম্বার দিয়া আছে এবাৰ দুটা নাম্বার আমি কি বেলেগ বেলেগকে প্ৰথমতে সূত্ৰীকৰণ কৰি ল'ব লাগিব প্ৰথমটো আগতে কৰি লম কি আছে 108 ভাঙিলে কি হ'ব 2 ৰে যাব 2 10 ৰ ভিতৰত 5 8 ৰ ভিতৰত 4 2 5 ৰ ভিতৰত 2 15 ৰ ভিতৰত 27 3 যাব 3 9 3 3 আৰু এটা আছে 192 এটো যদি কৰা লাস্টত 2 আছে 2 ৰে যাব 2 19 ৰ ভিতৰত 9 থাকিল 1 12 ৰ ভিতৰত 6 2 3 যাব 3 9 ৰ ভিতৰত 3 6 ৰ ভিতৰত 2 2 যাব 16 2 যাব 8 2 যাব 4 2 যাব 2 ঠিক আছে এটা কি হ'ব आंसर टू হ'ব চোৱা 108 মানে কিমান আছিল 108 ইনটু আগতে এটো লিখি লোৱা ইকুৱেল টু কি কি হ'ব 22333
2 into 2 into 3 into 3 into 3 into a2 into মানে a2 into এটা a2 ভাঙিছে যে a2 লিখিম কি আছে 2 into 3 এটা দুটা তিনটা চাৰিটা পাঁচটা into 2 into 2 into 2 into 2 into 2 1 2 3 4 5 এটা সব 2 কেটা আছে দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তাহলে টু দি পাওয়ার কিমান হ'ব 8 3 কেটা আছে 1 2 3 4 এইখিনি आंसर ইয়াৰ পিছত চোৱা নাম্বার 3 আছে নাম্বার 3 কি আছে হৰল কৰা এইবিলা কি কৰিব লাগে হৰল কৰিব লাগে কেৱল হৰল কৰি কি ওলাব লাগে आंसरটো হে ওলাব লাগে ঠিক আছে গতিকে প্ৰথমটো চোৱা নাম্বার 1 কি আছে এটো চোৱা যেহেতু স্কয়ার আছে স্কয়ার থাকিলে মাইনাস আছে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব মাইনাসটো প্লাস হলে কি মান হ'ব 3 স্কয়ার 3 স্কয়ার টু 9 হ'ব ইনটু কি মান হ'ব 25 কি মান হ'ব 9 into 25 2 to 5 হৈ গেল একদম ইজি নাম্বার 2 চোৱা কি আছে 2 কিউব into 2 হোল টু দি পাওয়ার 4 এটো কি হ'ব এটো 4 কি আছে ইয়াৰ ওপৰত আছে আৰু মাজতত কি আছে ধৰি লোৱা 2 আৰু টু দি পাওয়ার 2 কিউব ইয়াৰ ওপৰত কি আছে মনে মনে 1 আছে ইয়াৰ ওপৰত কি আছে 3 আছে গতিকে আমি এটো শর্টকাট হিচাপত কৰিব পাৰিম 3 plus 1 whole to the power 4 equal to কি হ'ব to the power 4 whole to the power 4 কিমান হ'ব to the power 4 into 4 কিমান হ'ব 16 এতিয়া ইয়াত কেইটা আছে 2 হ'ব 16 টা 2 পূৰণ কৰিলে কিমান হ'ব ইয়াত তোমালোকে পূৰণ কৰি চাবা 16 টা 2 যেনেকৈ 2 into 2 into 2 into 2 into 2 into এনেকৈ কিমান হ'ব 16 টা 2 পূৰণ কৰিলে কিমান হ'ব এইটো হে লিখিব লাগে মই লিখি দি আছো তোমালোকে মিলাই চাবা কি হ'ব পূৰণ কৰিলে 6 5 5 3 6 তোমালোকে মিলাই চাবা মই যে লিখিছো এটোৰ ওপৰত ডিপেন্ড কৰি নাথাকিবা ইয়াত তোমালোকে হিসাব কৰি চাবা এটোই হ'ব आंसर নেক্সট চোৱা কি আছে যে টু দি পাওয়ার 0 5 3 টু দি পাওয়ার 0 আৰু 5 4 টু দি পাওয়ার 0 যদি পাওয়ার 0 হয় তেনলে কি হয় আমি পাইছিলো অলরেডি কি পাইছিলো যে a টু দি পাওয়ার 0 হলে কি হয় 1 হয় মানে যিকোনো সংখ্যা বা নাম্বার বা আখৰৰ ওপৰত যদি 0 থাকে তেনলে এটোৰ মান কিমান হয় 1 হয় এটো ভালকে চাবা এটো এমসিকিউত আহিয়ে থাকে গতিকে কি হ'ব 1 into 1 into 1 হ'ব ইকুয়াল টু কিমান হ'ব 1 হ'ব ঠিক আছে তাৰ পিছতটো চোৱা কি আছে 4 নম্বৰৰ 5/8 হোল টু দি পাওয়ার -7 হোল ইনটু কি আছে 8/5 হোল টু দি পাওয়ার -4 চোৱা 5/8 8/5 এটো উল্টা পাল্টা হৈ আছে গতিকে এটো যদি আমি 8/5 কৰি দেউ ইয়াৰ নিচিনা হ'ব তেতিয়া আমি পাওয়ার কেটা কি কৰিব পাৰিম প্লাস কৰিব পাৰিম চোৱা এটো উল্টাই দিবা না এটো উল্টাই দিবা দিলে হল এটো উল্টাই দিয়াটো বেছি ভাল হ'ব যেহেতু তোমাক কি প্লাসে কৰিব লাগিব লাষ্টত যেহেতু মাইনাস আছে গতিকে তোমালোকৰ মাইনাস প্লাসৰ প্ৰবলেম নহয় যদি এটো উল্টাই দিয়া কি হ'ব 5/8 হোল টু দি পাওয়ার -7 ইনটু কি হ'ব 5/8 হোল টু দি পাওয়ার 4 যেহেতু ভিতৰটো উল্টাই দিলে কি হয় -2 প্লাস হৈ যায় গতিকে প্লাস হৈ গৈছে এতিয়া চোৱা যেহেতু দুইটা সেম গতিকে পাওয়ারটো কি হ'ব প্লাস হ'ব -7 প্লাস 4 তাৰ পিছত কি হৈছে এটো মাইনাসে প্লাসে মাইনাস হ'ব গতিকে 5/8 হোল টু দি পাওয়ার কিমান হ'ব -3 ডাঙৰটোৰ আগত মাইনাস আছে গতিকে মাইনাসে প্লাসে মাইনাস 7 ৰ পৰা 4 গলে কিমান হ'ব 3 ডাঙৰটোৰ আগত মাইনাস সেই কাৰণে মাইনাস এতিয়া চোৱা এই মাইনাসটো আমি কি কৰিম এতিয়া প্লাস কৰিম এই মাইনাসটো প্লাস কৰিলে কি হ'ব উল্টাই দিব লাগিব আকৌ তেনেহলে কি হ'ব 8/5 কিউব আর এই কিউবটো 8 এর উপৰত আছে 5 এর উপৰত আছে তে 8 কিউব মানে কিমান 5 1 2
মুখস্থ কৰিবা তোমালোকে যে এই কিউব থকা বিটা আগৰ ভিডিঅ'ত মই কৈছিলো যে 20 লৈকে কিউবৰ কেটা মুখস্থ কৰিবা আৰু 30 লৈকে স্কয়াৰৰ কেটা মুখস্থ কৰিবা তেনেহলে কি হ'ব তোমাৰ হিসাব কৰাত এইবিলাক ক্যালকুলেশন কৰাত তোমাৰ একো অসুবিধা নহয় অতি সোনকালে পাৰিবা যেটো অংক এজনে কৰাৰ সময় এজনে যদি ধৰি লোৱা 5 মিনিট লাগে তুমি হেতু যদি তোমাৰ এইবিলাক মুখস্থ থাকে তেনেহলে তুমি 2 মিনিটতে ফিনিশ কৰিব পাৰিবা গতিকে এইবিলাক মুখস্থ কৰিবা কিউব থকা এতিয়া 5 কিউব কেন হ'ব 1 2 5 ঠিক আছে ইয়াৰ পিছত নাম্বাৰ 4 চোৱা কি কৈছে তলৰ সংখ্যাবোৰ তুলনা কৰা মানে কি ডাঙৰ নে সৰু হেইবিলাকহে কি কৰিব লাগে দেখুৱাব লাগে তেনেহলে তলৰ সংখ্যাবোৰ তুলনা কৰা কোনবোৰ সংখ্যা নাম্বাৰ 1 কি কৈছে 2 to the power 8, 8 স্কয়াৰ এটো কি হ'ব এনসারটো কি হ'ব ইয়াত কোনটো ডাঙৰ আৰু কোনটো সৰু এটোহে তুলনা কৰিব লাগে 2 to the power 8 মানে কিমান 8 স্কয়াৰ মানে হল কিমান 64 আৰু 2 to the power 8 মানে 2 কেটা 8টা 2 into 2 into 2 into 2 into 2 into 2 1 2 3 4 5 6 7 8 এটা সো 2 into 2 4 4 into 2 8 8 into 2 16 16 into 2 7 32 32 into 2 64 এটা সো এই কেটাতে 64 ওলাই গেছে আৰু তো দুটা আছে গতিকে কি হ'ব এটো অটোমেটিক এটো কি হ'ব ডাঙৰ হ'ব তার মানে কি হ'ব 2 to the power 8 greater than 8 স্কয়ার ঠিক এই ধরে 2 নম্বরত কি আছে 2 নম্বরত কি আছে ইয়াৰ পৰা কোনটো ডাঙৰ কি হৈছে 2.7 into 10 to the power 12 আৰু 1.5 into 10 to the power 8 ইয়াতকৈ এটো কি ডাঙৰ আৰু ইয়াতকৈ এটো ডাঙৰ তেনেহলে দুৰে ডাঙৰ হল ইয়াতকৈ গতিকে তেনেহলে কি হ'ব आंसर কি হ'ব এটো ডাঙৰ হ'ব 2 7 into 10 to the power 12 greater than 1.5 into 10 to the power কিমান হ'ব 8 হ'ব একদম ইজি নাম্বার 5 তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা এই ফলাফলবোৰ ইয়াৰ ইজটো आंसर ওলাব आंसरটোৰ পাৱাৰটো কি হ'ব লাগিব ধনাত্মক হ'ব লাগিব সূচক মানে কি পাৱাৰ তেনেহলে এটো আৰু কি হ'ব ধনাত্মক মানে প্লাস হ'ব লাগিব মাইনাসৰ হলনি কি হ'ব প্লাস হ'ব তেনেহলে আমি এটো কৰি চোৱাৰ পিছত এটো आंसर জি ওলাব ধৰিলোৱা এটো आंसर হল টু দি পাৱাৰ 5 তেনেহলে 5 টো কি হ'ব লাগিব প্লাস হ'ব লাগিব তাৰ মানে পাৱাৰটো কি হ'ব লাগিব প্লাস হ'ব লাগিব কৰিলে বুজি পাবা চোৱা মনোযোগেৰে চোৱা নাম্বার 1 কি আছে 2 minus cube into minus 7 minus cube equal to 2 minus cube এটো এনেকে রাখা 2 into minus 7 কি কৰিলো এই -3 টো ইয়াতো -3 গতিকে -3 কি লৈছো কমন লৈছো এটা 2 into 7 কিমান হ'ব -14 পাৱাৰটো কিমান হ'ল -3 এটা চোৱা ইয়াত মাইনাস আছে এটো মাইনাস m প্লাস কৰিলে এটো উল্টি যাব কিন্তু ইয়াত 3 আছে এই কাৰণে মাইনাস টো কি হ'ব মাইনাসে থাকি যাব 1 বাই কিমান হ'ব 14 3 আৰু যেহেতু 3 আছে গতিকে -2 মাইনাসে থাকি যাব ইয়াৰ পিছত কি হ'ব 3 টো ইয়াৰ ওপৰত আছে তাৰ মানে কি আছে 1 কিউব ডিভাইডেড বাই 14 কিউব তার মানে কি আমি এটো এনেকে লিখিব পারিম -1 বাই 14 কিউব সো পাওয়ারটো কি আছে প্লাস এ আছে বা তুমি যদি এখিনিও রাখা তথাপি হৈ যাব নেক্সট সো নাম্বার 2 নাম্বারটো কি আছে -3 হোল টু দি পাওয়ার -4 into 5 by 3 হোল টু দি পাওয়ার -4 এটো একদম ইজি -3 হোল টু দি পাওয়ার -4 এটো কি হ'ব ইয়াতো মাইনাস আছে আৰু এটো 4 আছে এটো মাইনাস আছে গতিকে যুগ্ম হলে মাইনাসটো কি হ'ব প্লাস হৈ যাব আৰু এটো মাইনাস আমি যদি কি কৰো প্লাস কৰো এটো উল্টা দিব লাগিব কিন্তু ইয়াত তো -4 আছে ইয়াতো -4 আছে গতিকে আমি -4 কি কৰিম কমন লম ডাইৰেক্ট আগটো নিচিনা -3 5 by 3 হোল টু দি পাওয়ার -4 কি লৈছো কমন লৈছো এতিয়া 3 আৰু 3 ক্যান্সেল যাব 1 হ'ব গতিকে থাকিব কি -5 হোল টু দি পাওয়ার -4
এতিয়া 4 আছে -2 কি হ'ব প্লাস হৈ যাব তেনহলে এটো কি আৰু -2 উঠাবৰ কাৰণে এটো কি কৰিব উল্টাই দিব লাগিব তেনহলে 1/5 হোল টু দি পাৱাৰ 4 তেনহলে কি হ'ব 1/5 টু দি পাৱাৰ 4 নাম্বার 6 চোৱা কি কৈছে তলৰ সংখ্যাবোৰ প্ৰমাণিক ৰূপত প্ৰকাশ কৰা এতিয়া কথা হ'ল যে প্ৰমাণিক ৰূপটো মানে কি প্ৰমাণিক ৰূপটো মানে হ'ল ইয়াৰ শৰ্ত হ'ল যে কি আছিল k ইনটু কি হ'ব লাগিব 10 টু দি পাৱাৰ m তাৰমানে k যিকোনো এটা ভ্যালু হ'ব আৰু 10 টু দি পাৱাৰ m থাকিব নেকি যিকোনো এটা পাৱাৰ থাকিব 10 ৰ ওপৰত এটো কি শৰ্ত থাকিব শৰ্তটো হ'ল 1 লেস দেন ইকুয়াল k লেস দেন 10 এর অর্থ কি এটো ইম্পর্টেন্ট এটো এমসিকিউ আহিয়ে থাকে ঠিক আছে এটো এমসিকিউ আহি থাকে যে তলৰ কোনটো শুদ্ধ এনেকুৱা দিয়া থাকিব এবিলাক মুখস্থ কৰিব লাগিব মুখস্থ কৰিলে আৰু তুমি যদি জানা তেনেহলে কি হ'ব শুদ্ধটো কৰি আহিব পাৰিবা ইয়াত কেৰ মান কি কৈছে এটো শৰ্তৰ ওপৰত ডিপেন্ড কৰি কি কৈছে কেৰ মানটো আসলতে কেনেকুৱা টাইপৰ হ'ব কেৰ মান হ'ব 1 বা 1 লেস দেন ইকুয়াল মানে 1 বা মানে 1 হ'ব ইকুয়াল আছে না গতিকে 1 হ'ব 1 বা তাতকৈ ডাঙৰ কেৰ মানটো কি হ'ব 1 বা তাতকৈ ডাঙৰ কিন্তু 10 তকৈ কম তেনেহলে সংখ্যাবিলাক কি কি হ'ব 1 বা 1 তকৈ ডাঙৰ আৰু 10 তকৈ কম তাৰমানে 0 হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব কিন্তু 1 হ'ব পাৰিব 1 তকৈ 2 হ'ব 3 4 5 6 7 8 9 হ'ব পাৰিব কিন্তু 10 হ'ব নোৱাৰিব মানে 0 তকৈ বেছি বা 1 বা 1 তকৈ বেছি কিন্তু 10 তকৈ কম হ'ব লাগিব মানে এইকেইটা নাম্বাৰহে থাকিব কি কি থাকিব 1 2 3 4 5 6 7 8 9 এইকেইটাইহে থাকিব পাৰিব ইয়াতকৈ কমও থাকিব নোৱাৰে বেছিও থাকিব নোৱাৰে ঠিক আছে এটো যদি এটো বুজি পাইছা তেনেহলে এবিলাক কৰাৰ সময়ত তুমি এনে ইজিলি বুজি পাবা সোৱা প্ৰথমটো সোৱা কি কৈছে নাম্বাৰ 1 1ত কি কৈছে যে 3 4 3 0 0 0 0 এটো কি হবে आंसर সোৱা তুমি প্ৰথমতে আমাক কৈছে কি যে এই কেৰ ভ্যালুটো কি হ'ব লাগিব 1 বা 1 তকৈ বেছি হ'ব লাগিব তেনেহলে আমি ইয়াত পয়েন্ট দিব লাগিব পয়েন্ট দি এনেকুৱা নাম্বাৰ কেৰ মান বনাব লাগিব ইয়াৰ পৰা যদি কেৰ মান বনোৱা তুমি ইয়াত একো নাই মানে কি মনে পয়েন্ট এটা আছে এই পয়েন্টটো লাহে লাহে আগুৱাই আহি এনেকুৱা ঠাইত বহিব যাতে পয়েন্টৰ আগত বা দশমিকৰ আগৰ যেটো নাম্বাৰ এটো 1 বা 1 তকৈ বেছি আৰু 10 তকৈ কম হয় তেনে যদি ইয়াত বহুৱা হয় তেনেহলে পয়েন্টৰ আগত কিমান হল 34 গতিকে 34 টো 1 তকৈ বেছি আৰু 10 তকৈ বেছি এটো নহব এনেকুৱা ঠাইত বহাব লাগিব এই ইয়াত বহাব লাগিব তাৰমানে কি হ'ব 3.43 ঠিক আছে ইনটু 10 টু দি পাৱাৰ এনেকুৱা টাইপ বনাব লাগিব 10 টু দি পাৱাৰ কিমান হ'ব ইয়াত আছিল পয়েন্টটো কিমান ঘৰ আগুৱাই আহিছে পয়েন্টটো কিমান ঘৰ আগুৱাই আহিছে হেইকেটা ইয়াত বহিব 1 2 3 4 5 6 এটা কথা হল ইয়াত মাইনাস নহল প্লাস হৈছে প্লাস হোৱাৰ কাৰণ কি যে পয়েন্টটো কি হয় যদি আগুৱাই আহে তেনেহলে প্লাস হয় আৰু পয়েন্টটো যদি ইয়াত থাকে ইয়াৰ পৰা যদি পিছুৱাই যায় তেনেহলে কি হ'ব মাইনাস হ'ব পাইছা বুজি একদম ইজি নাম্বার 2 7 0 0 4 কেটা 0 আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা আঠটা বেছি হল নেকি 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ঠিক আছে এটো একে ধৰণৰ হ'ব পয়েন্ট ইয়াত আছে মনে ইয়াৰ পৰা কত আহিব ইয়াত নাই ইয়াত আহিব 7.004 into 10 to the power কেই ঘৰ আগত আহিছে 1 2 3 4 5 6 7 8 9 10 ইয়াত আহিছে না গতিকে 10 হ'ব আৰু পয়েন্টটো পিছৰ পৰা আহিছে তাৰমানে কি হ'ব প্লাস হ'ব ঠিক আছে ইয়াৰ পিছতো চোৱা 3 নম্বৰটো কি আছে 0 পয়েন্ট কেইটা 0 আছে 1 2 3 4 5 6 আৰু 15 এতিয়া চোৱা ইয়াৰ পয়েন্টটো কত যাব ইয়াৰ পয়েন্টটো ইয়াত আছে ইয়াৰ পৰা কত যাব এতিয়া কি 0 তকৈ 1 তকৈ কম হৈ আছে গতিকে 1 ইয়াত দিলে 1 তকৈ কম হ'ব গতিকে এই ইয়াত দিব লাগিব কি হ'ব মানে পয়েন্টৰ আগত এনেকুৱা এটা নাম্বাৰ থাকিব লাগিব যাতে 1 বা 1 তকৈ বেছি থাকে তেনে 1 হলেও হ'ব গতিকে পয়েন্টটো ইয়াত আহিব 1.15 into 10 to the power এতিয়া পয়েন্টটো কেই ঘৰ পিছুৱাই গৈছে 1 2 3 4 5 6
কেইঘৰ পিছুৱাই গৈছে 6 7 1 2 3 4 5 6 7 এই 7 ঘৰ পিছুৱাই গৈছে মানে -7 যদি মই কি কৈছিলো যে যদি পয়েন্টটো কি হয় পিছুৱাই যায় পয়েন্টটো পিছুৱাই গলে কি হয় পাৱাৰটো মাইনাস হয় ঠিক আছে নাম্বার 4 0.0000143 এটো এনেকৈ হ'ব পয়েন্টটো ক'ত যাব পয়েন্টটো এই ইয়াত আহিব 1.436 into 10 to the power কেই ঘৰ পিছুৱাই গৈছে 1 2 3 4 5 -5 একদম ইজি বাকি তোমালোকৰ পৰীক্ষাত এইবিলাক নাহিব পাৰে তোমালোকে বস্তুটো বুজি পাব লাগিব বুজি পালে তুমি যিকোনো নাম্বাৰও তুমি কি কৰিব পাৰিবা বনাব পাৰিবা এটা কথা হল নিজে নিজে বনাই বনাই এইবিলাক বনাবা নিজে নিজে যিকোনো নাম্বাৰ ধৰিবা ধৰাৰ পিছত এইবিলাক বনাবা চাবা অটোমেটিকলি তোমাৰ কি হৈছে মানে ইয়াৰ যেটো জ্ঞান এটো তোমাৰ অটোমেটিকলি আহি যাব ঠিক আছে ইয়াৰ পিছত 7 নম্বৰত কি আছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা এইবিলাক কি আছে সাধাৰণ ৰূপত প্ৰকাশ কৰিব মানে পয়েন্টটো উঠাব লাগিব 8 টু পাৱাৰ আছে কি 9 এইবিলাক উঠাই দিব লাগিব এটা নরমাল নাম্বাৰ ওলাব লাগিব কি আছে কৰিলে বুজি পাবা সোৱা মনোযোগৰে চাবা একবাৰ চালে হৈ যাব আৰু তোমালোকে এনেকৈ ভালকে চাবা মই লাষ্টত এই চেপ্টাৰটো লাষ্টত মই এমসিকিউ দি দিম ঠিক আছে কি হ'ব এতিয়া এই পয়েন্টটো কি কৰিব উঠাব লাগে এই পয়েন্টটো ইয়াৰ পৰা উঠাই দিলে কি হ'ব পয়েন্টটো পিছুৱাই ইয়াত আহিব তাৰমানে কি হ'ব 10001 into 10 to the power 1 2 3 4 -4 মানে পয়েন্ট পিছুৱাই গৈছে মানে কি হ'ব -4 into কি আছে 10 to the power 9 এতিয়া সোৱা 10001 into 10 to the power সেম আছে পাৱাৰ বিলাক কি হ'ব প্লাস হ'ব 4 plus 9 1001 into 10 to the power কিমান হ'ব 5 এটা পাঁচটা 0 10001 কেইটা 0 1 2 3 4 5 একদম ইজি দুই নম্বৰটো সোৱা এটো ভালকে চাবা নাম্বার 2 কি আছে 3.02 into 10 to the power -6 ইয়াত সোৱা এটো পয়েন্ট আগত উঠাই লবা কি হ'ব 302 into 10 to the power -2 into 10 to the power -6 ঠিক আছে এটো পয়েন্ট উঠাই লৈছো 10 to the -6 এতিয়া 302 into 10 to the power -2 এটো কি প্লাস কৰিব লাগিব গতে প্লাস মাইনাসে -6 302 into 10 to the power কিমান হ'ব -8 ঠিক আছে এতিয়া সোৱা মাইনাস আছে মানে কি পয়েন্টটো কেই ঘৰ আগত যাব 8 ঘৰ আগত যাব ইয়াত আছে 3টা আমাৰ পয়েন্ট পিছুৱাই গলে মাইনাস হয় যেহেতু মাইনাস আছে পয়েন্ট বিলাক কি আগুৱাই যাব ইয়াত মনমনা পয়েন্ট এটা আছে এই পয়েন্টটো কি হ'ব আগুৱাই যাব পয়েন্টটো আগুৱাই গলে কি হ'ব বা তুমি এনেকৈ দিব পাৰিবা 302 10 to the power 8 এতিয়া কি হ'ব 302 কেইটা 0 1 2 3 4 5 6 7 8 তাৰমানে কেই ঘৰ আগত দশমিক যাব 8 ঘৰ আগত দশমিক যাব 8 ঘৰ আগত 3টা হৈ আছে তাৰ আগত কেইটা 0 দিব লাগিব 1 2 3 আৰু 5টা 0.0000302 কেইটা হল 1 2 3 4 5 6 7 8 একদম ইজি ভালকে চাই লবা আৰু এটা শর্টকাট ট্ৰিক্স আছে যদি মানে পৰীক্ষাত যেতিয়া আহিব তেতিয়া আহিলে তুমি কেনেকৈ লিখিবা তেতিয়া আহিলে ধৰি লোৱা নাম্বাৰ এইটোই আছে দুই নম্বৰটোই আছে ধৰি লোৱা কি আছে 3.02 into 10 to the power -6 কি কৰিবা যেহেতু মাইনাস আছে মাইনাস থাকিলে পয়েন্টটো কি কৰিব লাগিব আগুৱাই দিব লাগিব অলৰেডি দুই ঘৰ আগত আছে গতিকে আৰু কি হ'ব দুই ঘৰ আগত আছে মানে কি আৰু 6 ঘৰ দিব লাগিব তেন দুই ঘৰ আছে আৰু কেইটা যাব আৰু 4টা হৈ যাব ইয়াৰ পৰা 6 ঘৰ আগত মানে এটা আছে আৰু 5টা দিব লাগিব 0.000
0.00302 এনেকে পৰীক্ষাত আহিলে এমসিকিউ লিখিলে এনেকে শর্টকাট লিখিবা ঠিক আছে একদম ইজি যদি বুজি নোপোৱা তেনেহলে কমেন্ট বক্সত জনাবা মোক কোৱেশ্চন কৰিবা বা মেসেজ কৰিবা মই এই ৰিপ্লাই কৰিম আৰু তোমালোকৰ যিবিলাক সমস্যা থাকিব সেইবিলাক মই সমাধান কৰিবলৈ ট্ৰাই কৰিম ইয়াৰ পিছত আহা কি নম্বৰ 8 নম্বৰ 1 নম্বৰত কি কৈছে m ৰ মান নিৰ্ণয় কৰা কি কৈছে এটা সমীকৰণ সিস্টেম তোমাক দিয়া আছে আৰু এটো ইয়াৰ পৰা কি ওলাব লাগে তোমাৰ m ৰ মান নিৰ্ণয় কৰিব লাগে given মানে দিয়া আছে m plus 1 into minus 3 whole to the power 5 equal to minus 3 whole to the power 7 এতিয়া সোয়া এই দুটা বস্তু সেম আছে গতিকে পাওয়ার বিলাক কি হ'ব প্লাস হ'ব গতিকে minus 3 m plus 1 plus 5 equal to minus 3 whole to the power 7 এতিয়া সোয়া উপৰটো আমি আকৌ প্লাস 2 কৰি দিম m plus 1 plus 5 কিমান হ'ব 6 equal to minus 3 whole to the power 7 আৰু কি হ'ব যদি এইটো আৰু এইটো সেম হয় গতিকে কি হ'ব এতেকে m plus 6 equal to মানে দুইটা ইকুয়াল আছে মানে কি পাওয়ার বিলাক কি হ'ব ইকুয়াল হ'ব গতিকে m equal to minus 6 হ'ব কিয় ইয়াত প্লাস আছে ইফালে গলে কি হ'ব মাইনাস হ'ব তেনেহলে m equal to কি হ'ব 6 ৰ পৰা 7 ৰ পৰা 6 গলে 1 হয়খন একদম ইজি চাইলো আপোনালোকে বহুত ইম্পৰ্টেন্ট এটো 9 নম্বৰটো চাবা কি কৈছে এটা উদ্ভিদ কোষৰ আকাৰ দিয়া আছে ব্যাক মানে কে দিয়া আছে 0.0001275 মিটাৰ ইয়াক মাইনৰ ৰূপত প্ৰকাশ কৰিব লাগে দিয়া আছে কি কোষটোৰ আকাৰ কি হিচাপে দিছে ব্যাক হিচাপে কিমান দিয়া আছে 0.0001234 আৰু কি আছে 1275 মিটাৰ এটা আমি কি কৰিব লাগে মাইনৰ ৰূপত লিখিব লাগে তেনে পইণ্টটো কত লব লাগিব ইয়াত মাইনৰ ৰূপ আৰু প্ৰমাণিক ৰূপ সেম গতিকে পইণ্টটো আমি কত লম এই ইয়াত লম কিমান হ'ব 1.275 into 10 to the power কিমান হ'ব পইণ্টটো কত গৈছে ইয়াত গৈছে কে গৰ পিছত গৈছে 1 2 3 4 5 তেনেহলে কি হ'ব -5 মিটাৰ ইয়াৰ পিছত আহিব নাম্বাৰ 10 কি কৈছে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেধ কিমান কি কৈছে যে ধৰিলো এটা কি আছে থাক আছে থাকটোৰ ওপৰত প্ৰথমতে কি আছে 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আছে আৰু 5খন কিতাপৰ ওপৰত কি আছে 5 খিলা কাগজ আছে তেনে গটিখিনি মিলে বেধ কিমান হ'ব এই 5খন কিতাপৰ বেধ প্লাস 5 খিলা কাগজৰ যেটো বেধ হ'ব এটো প্লাস কৰি দিলেই মুঠ বেধ ওলাই যাব ডাইৰেক্ট লিখিব পাৰিবা 20 মিলিমিটাৰ বেধৰ 5খন কিতাপৰ মুঠ বেধ কিমান হ'ব 20 into কিমান হ'ব 5 কিমান হ'ল 100 মিলিমিটাৰ আৰু 0.016 মিলিমিটাৰ
বেধৰ পাঁচখিলা কাগজৰ মুঠ বেদ ইকুয়াল টু কি হব 0.016 ইনটু কিমান হব 5 কিমান হব 5 ৰ লগত 6 ইনটু কৰিলে 30 ৰ 0 থাকিল কিমান 3 1 into 3 1 into 5 8 আৰু 3 80 কয় ঘৰ আগত দশমিক 3 ঘৰ আগত 1 2 3 মিলিমিটাৰ বেদ এটাকে মুঠ বেদ বা এনেকে লিখিব পাৰিবা থাকটোৰ মুঠ বেদ কি হব 100 প্লাস 0.08 প্লাস কৰিলে কিমান হ'ব 100 প্লাস 0.8 তেনেহলে কি হ'ব 100.08 মিলিমিটার একদম এতিয়া আহিল 11 নম্বৰ কি কৈছে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখি মানে এমসিকিউ এইবিলাক দি আছে কি আছে 3 টু দি পাৱাৰ মাইনাস কিউব এতিয়া 3 টু দি পাৱাৰ মাইনাস কিউব মানে কিমান কি কি ইয়াৰ পৰা মানে কি কি হ'ব পাৰে 3 টু মাইনাস কিউব প্ৰথমতে মাইনাস 2 প্লাস কৰিব পাৰিম প্লাস কৰিলে কি হ'ব 1/3 হোল কিউব ইয়াৰ পৰা কি হ'ব পাৰিব 1/3 কিউব ইয়াৰ পৰা কি হ'ব পাৰিব 1/27 এটা এইটো থাকিব পাৰে এইটো থাকিব পাৰে এইটো থাকিব ইয়াৰ পৰা কোনটো আছে যেহেতু মিডলটো আছে গতিকে এইটো आंसर তাৰ পিছত চোৱা নাম্বাৰ বি নম্বৰত কি দিয়া আছে বি নম্বৰত দিয়া আছে কি যে 2/3 হোল স্কয়াৰৰ মান তে 2/3 হোল স্কয়াৰৰ মান 2/3 হোল স্কয়াৰ কি হ'ব পাৰে এইটো টু ইয়াৰ ওপৰত স্কয়াৰ আছে ইয়াৰ ওপৰত স্কয়াৰ আছে তাৰমানে কি হ'ব পাৰিব 4/9 হ'ব পাৰিব আৰু কি হ'ব পাৰিব এটো উল্টি যাব পাৰিব যে 3/2 - 2 কোনটো আছে এটো আছে জানো 4/9 আছে নেকি নাই 3/2 আছে গতিকে এটো হবে आंसर সি নম্বৰ চোৱা সি নম্বৰত কি কৈছে -2/3 হোল টু দি পাৱাৰ 4 এটো কি বনাব পাৰিম 2/3 এটো 4 আছে এটো মাইনাস আছে গতিকে প্লাস হৈ যাব তার কি হবো 2 দি পাওয়ার 4 ডিভাইডেড বাই 3 টু দি পাওয়ার 4 কি হবো 2 দি পাওয়ার 4 মানে কিমান 2 into 2 4 চাৰিটা 2 মানে 16 হবো আৰু ইয়াত 3 টু দি পাওয়ার 4 কিমান হবো চাৰিটা 3 81 তেনে आंसर হবো কিমান 16/81 16/81 আছে না আছে এইটোই হবে आंसर ঠিক আছে ডি নম্বৰ সো কেসে এটু পাইছাই তোমালোকে প্রমাণিক রূপ কি হবো এই পয়েন্টটো কি হবো 0.00064 এটু কি হবে आंसर পয়েন্টটো ইয়াত আহিব গতিকে 6.4 into 10 to the power কি কৰাইছে 1 2 3 4 5 -5 কত আছে 6.4 10 to the power -5 সাই নাম্বার 2 ঠিক আছে তাৰ পিছতে চোৱা ই নাম্বাৰটো কি আছে যে 2.03 into 10 to the power -5 যেহেতু মাইনাস আছে গতিকে পয়েন্টটো কি আগুৱাই যাব ইয়াত পয়েন্টৰ আগত এটা ঘৰ আছে গতিকে আৰু ইয়াত কেইটা হ'ব লাগিব চাৰিটা এই পাঁচটা হ'ব লাগিব টোটাল গতিকে এক ঘৰ আছে গতিকে তাৰ আগত কেইটা দিব লাগিব আৰু চাৰিটা 0 দিব লাগিব 0.0000203 আছে না এইটো দুই নম্বৰটো আছে এইখিনিয়ে এইটো হল কি আজি R4 হৈ গেল এই R4 টো তোমালোকে চাবা ইয়াৰ ভিতৰত যদি কিবা কনফিউজন পোৱা তেতিয়া হলে মোক কমেন্ট বক্সত জনাবা মই সলভ কৰি দিম কনফাৰ্ম ঠিক আছে গতিকে তোমালোকে কেৱল চালেই নহব
আৰু চেনেলটো অলপ সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেন্ট কৰিবা, কৰিলেহে মোৰ ভাল লাগিব আৰু মই তোমালোকৰ কাৰণে আৰু ভাল ভাল ভিডিঅ' বনাব পাৰিম আৰু ভালকে বুজাবলৈ আগ্ৰহ বাঢ়িব মোৰ আৰু তোমালোকৰ কাৰণে সহায় হ'ব বেছি। গতিকে তোমালোকে সাবস্ক্ৰাইবটো কৰিবা আৰু নেক্সট আৰু ভাল ভাল ভিডিঅ' পোৱাৰ কাৰণে। ঠিক আছে, ইয়াৰ পিছতে তুমি যেতিয়া ক্লাছ 10 যেতিয়া ফাইনাল ইয়াৰটো আহি যাব, ফাইনালৰ আগত প্ৰি টেষ্টৰ আগত মই টেষ্ট পেপাৰ যিবিলাক কোৱেশ্চন থাকে এইবিলাকো সলভ কৰিম, এমসিকিউ সলভ কৰিম, মানে তোমালোকক মই মাৰ্ক আনি দিম কনফাৰ্ম, যদি তোমালোকে মোৰ লগত থাকা আৰু ভালকে মই যিবিলাক শিকাই আছো ভালকে শিকি যোৱা আৰু লগত থাকা আৰু যিবিলাক বুজি নোপোৱা এইবিলাক লগালগ কুৱেশ্চন কৰা কমেন্ট বক্সত, মই তোমালোকক ডাইৰেক্ট কৰি দিম। ঠিক আছে, আজি এইখিনিয়ে।